মই মানে একদম হিমন্ত বিশ্ব শৰ্মা কেনেকে মুখৰ আগত চাই লৈ চকুত চকু থৈ ৰঙা চকু দেখুৱাই মই তেওঁ কওঁ অখিল গগৈ পত্নী তদন্ত কি কৰিব ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ সেকেন্ডাৰী সেকেন্ড ডিভিজন পাইছিল আপুনি যে আমাৰ হৈছে কয় যে কথাবিলাক আমাৰ খুব ভাল লাগে খুব ভাল লাগে আমার একো নালাগে আমার তার বাঁচি থাকক আর 500 বছর বহুত ভাল বহুত ভাল বহুত ভাল আপনার অৰুণোদয় আঁচনি কিন্তু বহুখিনি নাম লিষ্ট আহিছিল আমাকো দেখাইছিল নাম লিষ্ট বিলাক দেখাইছিল কিন্তু আমাৰ হাগ্ৰামা চৰকাৰ লাগে আমি সেতিয়া বুজি পাওঁ আমি সকলো ৰাইজে এবাৰ বুজি পোৱা হৈ গৈছে যে ইউপিপিএল চৰকাৰ ৰাইজক দুখীয়া ৰাইজে 500 1000 2000 3000 টকা তুলি পিছত আমাৰ দুখীয়া ৰাইজে এই দলংখান নিৰ্মাণ কৰা হৈছে ব্ৰিজ খান কিন্তু নিজে কৰিছো আমাৰ ৰাইজে কিন্তু আমাৰ এই কি প্ৰমোদ বড় ডাঙৰীয়াই ইয়াতে কোনো সাৰা দিয়া নাই আমাৰ ঘৰৰ নাম লিষ্ট কৰি আছে আপোনালোকে আহক আহাৰ পাছত বোলে ঘৰ নাই ক'ত গ'ল ঘৰ কিনি পিছত কি ঘৰ দিব নেকি তাহুন ভুৱা কোৱা নাই পিছত ইলেকশ্যনৰ পিছত ক'ত ঘৰ হ'ব তাহুন মিছা মাতি ঘৰখিনি কৰি আছে ভোট ইলেকশ্যন কালেকশ্যন ভোটখিনি কালেকশ্যন কৰি আছে মিছা মাতি কিয় মিছা মাতে তেওঁ সেনেকে বহুত গাঁৱে গাঁৱে ঘূৰি ঘূৰি এই বিজেপি ভোট কালেকশ্যন কৰি সারা বিটিসিত হেমন্ত বিশ্ব শর্মাই যি কয় প্রমোদ বড় তার তলতে থাকে সি কৈছে বিটিসি পরিবর্তন বানাবো সুইজারল্যান্ড বানাবো মাটির ল্যান্ড পাট্টা দিব আমার এখানে রিজার্ভ হয় বিটিসি বাক্সাত আমার এখানে রিজার্ভ মাটি হয় প্রমোদে কৈছে কি সবকে ল্যান্ড পাট্টা দিব হারসা বড় যিমান জনজাতি আছে আজি এজনী পোৱা নাই আমাৰ ৰিজাৰ্ভ খানত আৰু কি ক'ব আপোনালোকক যিটো জানা কথা আজি হৈ গ'ল এই কথা যে ইউপিপিএলৰ মিটিঙত গেলে আপুনি আজি আপোনাৰ অৰুণোদয় কাটি দিয়া হ'ব এই মিটিঙত যাব নোৱাৰিব তো ইহঁতে আজি হাল্লা লগাই দিলে সেইকাৰণে মই কৈছিলোঁ সাংবাদিক কিয় নামাতিলে কিয় এইটো ভিডিঅ' নকৰিলে আজিতো এৰেষ্ট হৈ গ'লা হয় দুৰ্নীতি নাথাকিব ইহঁতেতো দুৰ্নীতি নাথাকিলে কিয় টকা লয় জব কাৰ্ডৰ পইচা লয় কাৰোবাৰ চেল্ফে হেল্পে আজিতো বোলে কাৰোবাৰ পইচাই তুলি কালেকশ্যন কৰিছে 200কে তাৰে কি ক'ম আমি অৰুণোদয় আঁচনি কিন্তু বহুখিনি নাম লিষ্ট আহিছিল আমাকো দেখাইছিল নাম লিষ্ট বিলাক দেখাইছিল কিন্তু দেখুৱাৰ পিছত যিবিলাক আগদিনাখন ডকুমেণ্টছ ল'লে পিছদিনাখন ডকুমেণ্টছ কাটি কেনে লিষ্টটো কাটি আধা বনাই কেনে মাজে বাছি কেনে অৰুণোদয় আঁচনি দিছে কিন্তু এতিয়া সেই অৰুণোদয় আঁচনিখিনি কিমানজনে পাইছে কিমানজনে পোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই মই মানে একদম হিমন্ত বিশ্ব শৰ্মা কেনেকে মুখৰ আগত চাই লৈ চকুত চকু থৈ ৰঙা চকু দেখুৱাই মই তেওঁ কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ অসমত 126 জন এমএলএ আছে কিন্তু মই অলপ বেছি দুষ্ট এমএলএ মই কাৰোলে ভয় চয় নকৰো বেলেগ বিলাকে কিবা এটা ক'লে লগে লগে তেওঁলোকৰ ওচৰলৈ সিএম ভিজিলেন্স পঠিয়াই দিয়ে যে তহঁতি আমুক কেলেংকাৰী কৰিছিলি তহঁতক জেলত দিম মই সিএমক উল্টাই কওঁ আৰে ভাই আপুনি মোৰ লগত লগাৰ কাৰণে মোৰ লগত একেলগতে মাত পতাৰ কাৰণে আপুনি ভৰত নৰহৰ বিৰুদ্ধে সিএম ভিজিলেন্স পঠিয়াইছে মোৰ বিৰুদ্ধে পঠিয়ক দম আছে যদি ক্লক কৰিব আহিছে ভাল লাগিছে ইয়াতে তেজপুৰত আমি লোকে মানে ইয়াতো সবেই চিনি পায় ন কি নাম আপোনাৰ মোৰ নাম মইনা কিনাৰ বুলি ক'লে গোটেই অসমে চিনি পায় মইনা বুলি ক'লে এইটো মোৰ হেৰি তাৰ নাম মৰমী ইয়াৰ নাম ৰূপা ফটো মাৰি দিয়ে এটা ফটো উঠিম বেয়া পাব আপোনাৰ নিউজবিলাক আমি চাই থাকো আমি আপোনাক খুব ভাল পাওঁ আপোনাৰ কথাবিলাক শুনি মানে আমি খুব ভাল পাওঁ আপোনাৰ কাৰণে আমি জান দিয়া বহুত ভাল পাওঁ ইমান ভাল লাগে আপোনাক খুব ভাল পাওঁ আমি বহুত ভাল আপুনি যে আমাৰ হৈছে কয় যে কথাবিলাক আমাৰ খুব ভাল লাগে খুব ভাল পাওঁ আমার একো নালাগে আমার তার বাঁচি থাকক আর 500 বছর বহুত ভাল বহুত ভাল বহুত ভাল আপনার কথা শুনি আপনি এতিয়া এই কোন জায়গাত না যোৰহাট না শিৱসাগৰ এদিন যাতে আমার
একদম গোটেই অসমৰ ডাঙৰীয়া হ'ব পাৰে, এইটো আমাৰ অতি জলদি হ'ব পাৰে। এতিয়া আমি নিজে গৈ কেনে লগ ধৰি। আপোনাৰ ঘৰটো ছাৰ? মোৰ ঘৰ যোৰহাটত। আশীৰ্বাদ আছে, ছাৰৰ ওপৰত আমাৰ সদায় আশীৰ্বাদ আছে। আমি বহুত ভাল পাওঁ, আমি থাকিব পাৰো আঁতৰি, কিন্তু আমি কথাবিলাক চাই থাকো ন, নিউজবিলাক ভাল পাওঁ। নিশ্চয় 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 ভাল থাকক আমাৰ দাদাৰ, যাতে আগুৱাই যাব পাৰে আৰু আমাৰ এই আচল দিছো, এই আচলত বহুত ডাঙৰ হ'ব পাৰে। আমাৰ আশীৰ্বাদ এদিন যাতে আমাৰ ছাৰ গৈ কেনে আমাৰ CM হ'ব পাৰে, একদম ডাঙৰ CM অসমৰ। তেতিয়াহ'লে আমি নিজে যাম ছাৰৰ ওচৰত। আমাৰ একো নালাগে, আমাৰ ছাৰ বাচি থাকক। জিন্দাবাদ, আপোনালোকে চবৰে ভাল হওক। চাওক, অখিল গগৈ পত্নী তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল। এগৰাকী ঢেকীয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী, সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতেই বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ, সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। এতিয়া তেওঁ সোধক, তেওঁ কৈছিল গ'ল্ড মেডেল পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, তেতিয়া গ'ল্ড মেডেলৰ ব্যৱস্থাই নাছিলে। গতিকে এইবিলাকতো আৰু তদন্ত কৰিব নালাগে, এইবিলাক জল পট কৰি ওলাই আছে। এতিয়া নৈতিকভাৱে নিজৰ দায়িত্বটো নিজে ল'লেই হ'ল। এইটো নৈতিকতাৰহে প্ৰশ্ন, এইটো তদন্তৰ প্ৰশ্ন নহয় ন। এতিয়া 2nd ডিভিজন পাইছে, এইটো আৰু তদন্ত কি কৰিব লাগে? এইটো সেৱাত নম্বৰটো ল'লেই গম পাব। এইবোৰ হৈছে কুৱেশ্যন অফ মৰেলিটি, যে বেলেগক যে নীতি শিক্ষা দি থাকে, নিজে নীতি শিক্ষাটো আমি পালন কৰোঁ নে নাই, সেইটোৱে মেইন কথা। হায়াৰ ছেকেণ্ডেৰীত কি ডিভিজন পাইছে? তেওঁতকৈ ভাল নম্বৰৰ আপুনি আৰু তেওঁ 2জন পৰীক্ষা দিছিল। 2গৰাকী মহিলাৰ মাৰ্কশ্বিট দুখন চাব লাগে, কোন ওপৰত আছিলে। ঢেকীয়াজুলি কলেজৰ পৰাতো তেওঁ নিজে কৈ আছে যে এই এখেততকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। এতিয়া আপোনালোকে 2খন মাৰ্কশ্বিট একেলগে লৈ আহক, ইমানখিনিতো কষ্ট আপোনালোকেও কৰক। 2খন মাৰ্কশ্বিট একেলগে লৈ আহক, কাৰ মাৰ্কশ্বিটখন শক্তিশালী আছিল নিজে চাই লওক। ইয়াত আৰু তদন্ত কৰিব গ'লে আৰু নিজে লাজ পোৱাহে কথা। এইবিলাক আৰু নিজে তদন্ত বিচাৰিবও নালাগে এইবিলাকত। তেতিয়া মই কি কৰিব লাগিব? এছেম্বলিত 2খন মাৰ্কশ্বিট গাঁঠি দিব লাগিব যে এইখন এখন মাৰ্কশ্বিট, এইখন এখন মাৰ্কশ্বিট, ৰাইজে নিজে বিচাৰ কৰক। সিমানটোলৈকে যোৱাটো মোৰ প্ৰয়োজন নাই। মই মাত্ৰ কৈছোঁ যে যাৰ গাত নিজে বোকা থাকে, সি আৰু বেলেগক জ্ঞান দি থাকিব নালাগে, ইমানেই কথা। চাওক, অখিল গগৈ পত্নী তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছিল। এগৰাকী ঢেকীয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী, সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতেই বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ, সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। এতিয়া তেওঁ সোধক, তেওঁ কৈছিল গ'ল্ড মেডেল পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, তেতিয়া গ'ল্ড মেডেলৰ ব্যৱস্থাই নাছিলে। গতিকে এইবিলাকতো আৰু তদন্ত কৰিব নালাগে, এইবিলাক জল পট কৰি ওলাই আছে। এতিয়া নৈতিকভাৱে নিজৰ দায়িত্বটো নিজে ল'লেই হ'ল। এইটো নৈতিকতাৰহে প্ৰশ্ন, এইটো তদন্তৰ প্ৰশ্ন নহয় ন। এতিয়া 2nd ডিভিজন পাইছে, এইটো আৰু তদন্ত কি কৰিব লাগে?